মই যিহেতু তাইক সঁচা ভাল পাওঁ, মই তাইক নিজে ফোন কৰিলোঁ আৰু লগ কৰিব বিচাৰিলোঁ। তাই ক'লে, মই লগ কৰিব নোৱাৰোঁ আৰু আজিৰ পৰা মোক আৰু ডিষ্টাৰ্ব নিদিবি। মই তোমাৰ লগত থাকিব নিবিচাৰোঁ। আৰু মই তাইক কৈছিলোঁ, যদি মোৰ কিবা ভুল হৈছে এইবাৰৰ বাবে ক্ষমা কৰি দিয়া প্লিজ। কিন্তু তাই আৰু একো নক'লে, ফোনটো কাটি দিলে। মই তাইক লগ কৰি বহুত ক্ষমা খুজিলোঁ। কি ভুল হৈছিল সুধিলোঁ, কিন্তু তাই একো উত্তৰ নিদিলে। আৰু মই তেতিয়াৰ পৰাই তাইক লগ কৰা, ফোন কৰা এৰিলোঁ। কিন্তু তাইক মই এতিয়াও ভাল পাওঁ। মই তাইক ক'লোঁ, তুমি মোক পাহৰি যাব পাৰা, কিন্তু মই তোমাক এতিয়াও ভাল পাওঁ। তুমি মোৰ পৰা আঁতৰি যোৱাৰ পৰাই এখন ভঙা হৃদয়লৈ জীয়াই আহিছোঁ। মই মোৰ বুকুৰ মাজত সাৱতি মৰম কৰিছিলোঁ তোমাক, কিন্তু সেই মৰমবোৰ তুমি নুবুজিলা। তুমি মোক কিয় অনুগ্ৰহ কৰিলা? তোমাক লৈ বহুত সপোন দেখিছিলোঁ, কিন্তু সপোনবোৰ সপোন হৈ ৰ'ল। আজি তুমি জানানে, মই এতিয়াও তোমাৰ আশাত জীয়াইছোঁ। এদিন তুমি মোৰ ভাল পোৱাবোৰ বুজিবা আৰু তুমি আকৌ উভতি আহিবা। নিশ্চয় বিশ্বাস আছে মোৰ ভাল পোৱাৰ প্ৰতি।